हेलो एवरीवन मोर चेनेलर अन्य एटा भिडिओলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আপোনালোক সকলোৰে জনপ্ৰিয় ৰাখলীলা ধাৰাবাহিকখন চাই হয়তো আপোনালোক সকলোৱে ভালেই পাইছে। এই ৰাখলীলা ধাৰাবাহিকত অভিনয় কৰা ৰথিন বৰাৰ পত্নী আৰু গৌৰীৰ মামীয়েক আচলতে কোন হয়, তেওঁৰ প্ৰকৃত পৰিচয় কি, এই সকলোবোৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰথিন বৰাৰ পত্নীৰ নাম হৈছে ভ্ৰান্তি মেধি। তেওঁৰ ঘৰ হৈছে গুৱাহাটীৰ পাঞ্জাবাৰীত। তেওঁৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক ভনীয়েক দুজনী আছে। ভ্ৰান্তি মেধিৰ স্কুলীয়া জীৱনৰ আৰম্ভণি বুলি ক'লে তেওঁ স্কুলিং কৰিছিল কাহিলীপাৰাৰ পৰা আৰু তেওঁ SSLC কৰিছিল পাণবজাৰ গাৰ্লছ স্কুলৰ পৰা আৰু তেওঁ HS কৰিছিল বি বৰুৱা কলেজৰ পৰা আৰু গ্ৰেজুৱেশ্যন কৰিছিল সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা আৰু তাৰ পিছত MA পাছ কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। ভ্ৰান্তি মেধিয়ে তেওঁৰ প্ৰথম অসমীয়া ভিডিঅ' ছবি হৈছে ৰংপুৰৰ নাচনী আৰু তাৰ পিছত জানমণি, জোনবাই, গামোচা আদি ছবিত অভিনয় কৰিছিল। আৰু ভ্ৰান্তি মেধিয়ে বহুতো ভিডিঅ' গান আৰু বহুতো ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁ ৰাখলীলা ধাৰাবাহিকত ৰথিন বৰাৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে কোনে কোনে বাৰু ৰথিন বৰাৰ পত্নী অৰ্থাৎ মালবিকাৰ অভিনয় চাই বাৰু আপোনালোকে কেনেকুৱা পাইছে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।